মা যাব ভনীয়েকৰ ঘৰত তো পিঠা লৈ যাব হেনো তো পিঠা বনালোঁ পিঠা তঞ্জন আছোঁ ন হে গাইজ আকৌ এটা নতুন ভিডিঅ' লৈ মই নিকৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মাত্ৰ গা পা ধুই ওলালোঁ মানে মা গ'ল মা আৰু ভাইটি মাহীৰ ঘৰত তো 2025ৰ প্ৰথমটো ভিডিঅ' এতিয়া ভাত চব বনাইছে মায়ে মই মাত্ৰ কিবা চব্জি তব্জি বনাম তো বলক ভিডিঅ'টো চাই থাকিব গুটি ওলাইছে এয়া মেষ্টা টেঙাৰ গুটি এইখিনি গুটি ওলাইছে শুকালে নিজে নিজে ওলাই যাব পিঠা বনাই আছোঁ চাহ দিবৰ কাৰণে বেঙেনা ফ্ৰাই কৰি আছোঁ বাবা আৰু মোৰহে তো পিঠা ভাজি পেলাই বেঙেনাখিনি ফ্ৰাই কৰিলোঁ বাবা আৰু মোৰ কাৰণে ফ্ৰাই কৰি আছোঁ আৰু এইফালে চাহখিনি ৰেডি কৰিলোঁ ঠালা নাই বাৰু কিন্তু তো বাবাহঁতক চাহ খাব দি পেলাই মই আহিলোঁ কাপোৰ শুকা দিবলৈ গা পা ধুই কাপোৰখিনি থৈ দিছিলোঁ কিন্তু শুকা দিবলৈ পাহৰি গৈছোঁ এতিয়া চাহ দি পিনে পথাৰৰ ফালে আহিলোঁ শুকা দিবলৈ আমাৰ চোতালততো ইমান ৰ'দ নপৰে মানে ৰ'দ পৰে কিন্তু কম আৰু 12টা মানতে চেখ আৰু ৰ'দেই নাই তো সেইকাৰণে কাপোৰখিনি শুকা দিওঁ এইখিনি শুকা দিলোঁ আমি কামোৰা খোৱা প্লেট আৰু এটা আৰু এটা টেঙা খোৱা প্লেয়াৰ ৰেডি হ'লোঁ কেইটামান ভিডিঅ' বনাম আৰু ফটো উঠিম আৰু মই অকণ মেকআপো কৰা নাই অকণমান খালি আৰু মোৰ হেল্ল' গাইজ মই ঘৰত যাওঁ পিপি মোক ঘৰতহে আহিব পিপি মোক মই আৰু ভিডিঅ'ত লগ পাম আপোনালোকে থাকিব লাইক কৰিব আজি হৈছে নেক্সট ডে আৰু ঘৰৰ চব কাম হৈ গ'ল আৰু এতিয়া আহিছোঁ অকণমান শাকনি বাৰীত আমাৰ বেছি শাক নাই ঘৰত জলকীয়া তো আইতাৰ মোৰ আজি 2 বছৰ হ'ল বছৰেকীয়া কৰিব লাগিছিলে কিন্তু আমাৰ যিহেতু ঘৰত যেতিয়াও নোহোৱা হ'ল তো যেতি মৰি পেলাই আজি 2 মাহে হোৱা নাই তো অস্থি এতিয়াও আছে সেইকাৰণে অস্থিটো সেইকাৰণে মানে বছৰেকীয়া এবাৰ কৰা নহ'লে কৰিলেহেঁতেন তো সেইকাৰণে ৰাতিপুৱাই মাত্ৰ ধূপ আৰু চাকি দি ভাও কথা তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি পেলাই ঘণ্টিটো বজাই দিব টিং টিংকৈ এতিয়া বাই বাই আপোনালোকৰ ভাল হওক নেক্সট ভিডিঅ' অতি সোনকালে আহিছে বাই বাই আৰু আহিছে বিহু ভিডিঅ'টো সেই কৰোঁ এতিয়া বিহুৰ বতৰ যিহেতু তো সন্ধিয়া চাকি দিয়া হৈ গ'ল আৰু বিহু আহিলে তো অকণমান চাকি আপোনালোকক দেখুৱাল আৰু এতিয়া